হেল্ল' এভৰিৱান, আজি শুই উঠিয়ে মগ চগ লৈ পিনে আইতাহঁতৰ ঘৰৰ পৰা গাখীৰ আনোগৈ বুলি ক'লোঁ। যিহেতু শিৱৰাত্ৰি হৈ আছে, দুদিনীয়া হৈছিলে, সেইটো কাৰণে আমি আগৰ দিনাখনেই গ'লোঁ। আইতাহঁতৰ পৰা গৈ পিনে গাখীৰ অলপ আনি ল'লোঁ, যিহেতু তাত মন্দিৰত ঢালিব লাগিব। এয়া আমি পূৰা আহিলোঁ আৰু শৰাই চৰাই লৈ পিনে গোটেইখন খোজকাঢ়ি আহিছোঁ। বেছি দূৰ নহয়, আহি মন্দিৰো পাই গ'লোহি। মানুহ ৰাতিপুৱা হৈছিলে, এতিয়া ইমান নাই বোলে। আমি 10টামান বজাত পালোঁহি। ধূপ চাকি লৈ স্পঞ্জ সলকাই মানে ভিতৰলৈ গ'লোঁ। চবে সেয়া কৰি আছে, ময়ো মোৰ মনৰ আশা পূৰ কৰিলোঁ। গাখীৰটো ঢালি ল'লোঁ। ঢালি লোৱাৰ পিছত শৰাইখনো ধুনীয়াকৈ সজাই ল'লোঁ। যিহেতু বুটৰ শৰাই এখন দিম বুলি ভাবিছিলোঁ, ইবছৰে আগ কৰি থোৱা আছিলে, সেইটো কাৰণে শৰাইখনো ধুনীয়াকৈ সজাই ল'লোঁ। প্ৰতি বছৰে বছৰে আমি এখন দিওঁগৈ শৰাই, সেইটো কাৰণে এইবাৰো দিব ল'লোঁ। আৰু যিহেতু আগ কৰি থোৱাও আছিলে, সেইটো কাৰণে দিব ল'লোঁ। মানুহ ভিতৰত অকণমান টাইম ৰখি দিলোঁ, ভিতৰত মানুহ বহুত আছিলে। আমি আহিও পূৰা শৰাইখন দি দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই।